নমস্কাৰ ৰাইজসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আগবাঢ়ি আহিছোঁ এণ্ড ফৰ ইউ চেনেলৰ পৰা এইটো ভিডিঅ'ত মই দেখাম আপোনাক কেনেকৈ আপুনি ইমন হেচাৰিজ ৱেবছাইটত গৈ ঘৰত বহিয়ে অনলাইন হেচিং স্পেচ অপশ্যনটো ছাৰ্ভিচটো কেনেকৈ আপোনালোকে বুক কৰিব পাৰে তাৰ বিষয়ে এইটো ভিডিঅ' হয় আপোনালোকে চাব ইয়াত আপুনি আমাৰ URL-টো টাইপ কৰিব লাগিব www.imonhatcheries.com আপোনাৰ এখন হোম পেজ খোল খাই যাব ইয়াত আপুনি অপশ্যন দেখিছে এইটো মেনু অপশ্যন হয় ইয়াত হোম গেলেৰী আৰু ভেলিউজ এইটো অপশ্যন হ'ল বুক ইউৰ হেচিং স্পেচ আপুনি ইয়াত যাব এইখন ফৰ্মখন খোল খাই আহিব আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব ফাৰ্ষ্টত ইয়াত আপোনাৰ অপশ্যন আছে ফাৰ্ষ্ট নেম মই ইয়াত এনেই আপোনাক ফিল আপ কৰি দেখাইছোঁ মোৰ নাম ৰবি কুমাৰ ইয়াত আপোনাৰ এড্ৰেছটো দিব ইয়াত আপোনাৰ হাউচ নম্বৰটো যদি আছে হাউচ নম্বৰটো দিব যেনেকৈ আপোনাৰ বিল্ডিং নম্বৰ বা ষ্ট্ৰীট এড্ৰেছ ষ্ট্ৰীট নেম আপোনাৰ লোকেলিটি মোৰ হাউচ নম্বৰটো হ'ল 140 মই M0 আপোনাৰ লোকেলিটি বা লেণ্ডমাৰ্কটো আপোনাৰ খ্ৰীষ্টিয়ানপট্টি চাৰিআলি ইয়াৰ নেক্সট অপশ্যনটো হ'ল আপোনাৰ PO বক্স ডিষ্ট্ৰিক্ট আমাৰ শিৱসাগৰ চব একে হয় মোৰ PO বক্সটো শিৱসাগৰ ডিষ্ট্ৰিক্টটো শিৱসাগৰ ইয়াৰ নেক্সট অপশ্যন হ'ল আপোনাৰ ষ্টেট ৰাজ্যখন আছাম ইয়াত আপুনি পিনক'ডটো মোৰ পিনক'ড হ'ল 785640 ইয়াত আপোনাৰ কাণ্ট্ৰি আছে বাই ডিফল্ট ইয়াত ইণ্ডিয়া চিলেক্ট আছে একো চেঞ্জেছ কৰিব নালাগে আপোনাৰ ফোনটো মেনশ্যন কৰি দিব নেক্সট অপশ্যনটো ইয়াত আপোনাৰ ইমেইলটো টাইপ কৰিব লাগিব নেক্সট অপশ্যন ইমেইলটো ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বিচাৰিছে যদি আপোনাৰ ডেট অফ বাৰ্থ ফৰ এক্সাম্পল জানুৱাৰী 1 তাৰিখ 1996 আপুনি ইয়াত লিখিব জানুৱাৰী আপোনাৰ ডেটটো 01 আপোনাৰ মাহ জানুৱাৰী 1996 1 জানুৱাৰী 1996 আৰু নেক্সট অপশ্যনটো হ'ল আপোনাৰ ব্ৰীড আপুনি হেচিং স্পেচটো কিহৰ কাৰণে ল'ব বিচাৰিছে কোনটো ব্ৰীডৰ কাৰণে ল'ব বিচাৰিছে ইয়াত আপোনাৰ অপশ্যনছবিলাক দিয়া আছে লোকেল চিকেন আছে ডাক আছে RIR ব্ৰইলাৰ টাৰ্কি MO কোৱেল ইয়াত আপুনি দেখিছে লোকেল চিকেনৰ লগত এটা ব্ৰেকেটত এটা 90x per tray এটা মেনশ্যন কৰা আছে ইয়াৰ মানে হ'ল কেপাচিটিটো আপোনাৰ এখন ট্ৰেত লোকেল চিকেনত কিমানটা কণী সোমায় চবতে ইয়াত মেনশ্যন কৰা আছে ইয়াত যদি আপোনাৰ এখন ট্ৰেত 90 এইটো দেখা আছে এক্সেপ্ট বাকী চবতে বাদ দি আপুনি কোৱেলটো যদি দেখে আপোনাৰ 285x per tray মানে কোৱেলৰ আপোনাৰ কণী চাইজটো সৰু হয় সেইকাৰণে এখন ট্ৰেত আপোনাৰ 285টা কণী একেলগতে সোমাই যায় চ' আপুনি যদি লোকেল চিক্স ইয়াত চিলেক্ট কৰিছে ইয়াত আপুনি চিলেক্ট কৰি দিব যদি আপুনি ডাক চিলেক্ট কৰিছে আপুনি ডাক চিলেক্ট কৰি দিব আৰু ইয়াত আপুনি নাম্বাৰ অফ ট্ৰে আপুনি কেইখন ট্ৰে আপুনি বুক কৰিব বিচাৰিছে তাৰ ইনফৰমেশ্যন হয় মই ইয়াত 5খন কৰিব বিচাৰিছোঁ মই ইয়াত 5 চিলেক্ট কৰিম ইয়াত আপোনাৰ অকুপেশ্যনটো বিচাৰিছে আপুনি কিহত কি কৰি আছে ইয়াত আপোনাৰ ফাৰ্মাৰ আছে ষ্টুডেণ্ট আছে ছাৰ্ভিচ আছে আপুনি যোনটো অপশ্যন চিলেক্ট কৰিব বিচাৰিছে মই ষ্টুডেণ্ট চিলেক্ট কৰিলোঁ আৰু ইয়াত আপোনাৰ ছেক্সটো বিচাৰিছে আপুনি মেল ফিমেল আপুনি ইয়াত মেনশ্যন কৰি দিব এই বক্সটো ক্লিক কৰি দিলে হ'ল আৰু এইটো ইয়াৰ অপশ্যনটো হ'ল মেনশ্যন বুকিং ষ্টাৰ্ট ডেট আপুনি কোন তাৰিখৰ পৰা বুকিং ষ্টাৰ্ট কৰিব বিচাৰিছে আজি 15 মে কেলেণ্ডাৰত আপোনাৰ অলৰেডি হাইলাইট হৈ আছে যদি মই নেক্সট উইকৰ পৰা কৰিব বিচাৰিছোঁ আপুনি ডেটটো চিলেক্ট কৰি দিলে হ'ল ইয়াত আপোনাৰ ডেটটো আহি যাব আৰু ইয়াৰ লাষ্ট অপশ্যনটো হ'ল আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন এই টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপুনি এগ্ৰী কৰিব লাগিব ইয়াত ক্লিক কৰিব লাগিব বক্সটোত মানে আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছবিলাক আপোনাৰ এগ্ৰীড হৈ গ'ল আপুনি চব বস্তু একচেপ্ট কৰিছে এইটো একচেপ্ট কৰাৰ আগত এবাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে পঢ়ি ল'ব তাৰ বাবে টাৰ্মছ এণ্ড কণ্ডিশ্যন এই ইয়াত ক্লিক কৰি দিলে হ'ল এই পেজখন আপোনাক খোল খাই যাব যোনখন আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা আছে এইবিলাক হৈ যোৱাৰ পিছত আপুনি ছাবমিট ফৰ্ম কৰি দিব ছাবমিট কৰি লোৱাৰ পিছত আপোনাৰ এটা মেছেজ আহিব থেংক ইউ ফৰ ইয়ৰ বুকিং উইল গেট ইন টাচ উইথ ইউ ইন 24 hours ৰিগাৰ্ডিং দ্য এভেইলেবিলিটি অফ হেচিং স্লট আপুনি এটা ফৰ্মখন ফিল আপ কৰিছে এতিয়ালৈকে আপোনালোকৰ বুকিং কনফাৰ্ম হোৱা নাই আপুনি জাষ্ট ফৰ্মখন ফিল আপ কৰি আপুনি পঠাইছে আমাৰ হেচিং অফিচলৈ যোনটো হেড অফিচ আছে তাত আপোনাৰ ফৰ্মখন চেক কৰিব আপোনাৰ ডেটবিলাক চাব আপুনি কোন তাৰিখৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছে আৰু আমাৰ মেচিনটো চেক কৰিব তাত হেচিং আপোনাৰ এভেইলেবিলিটি আছে নে নাই কিজানি আপোনাৰ 22 তাৰিখে আপুনি ষ্টাৰ্ট কৰিব বিচাৰিছে সেইদিনাখন আমাৰ স্লটবিলাক খালী নাথাকিব পাৰে কোনোবা বেলেগ মানুহেও বুকিং কৰি দিব পাৰে তাতকৈ আগত চ' চব ইনফৰমেশ্যনবিলাক চোৱাৰ পিছতে আপোনাক এটা কনফাৰ্মেশ্যন দিয়া হ'ব তাৰ আগত আপোনাৰ কনফাৰ্মেশ্যনটো দিয়া নহয় আৰু তাৰ বাবে কনফাৰ্মেশ্যনটো আপুনি কেনেকৈ পাব 24 ঘণ্টাৰ ভিতৰত আপুনি এটা কল ৰিচিভ কৰিব আমাৰ ৰিপ্ৰেজেণ্টেটিভ ইমন হেচাৰিজ পৰা আপোনাক চব ইনফৰমেশ্যন দি দিব ইভেন আপুনি এটা টেক্সট মেছেজো পাই যাব কনফাৰ্ম যদি হৈ যায় চ' এইটো আছিল আমাৰ ভিডিঅ' যোনটো আপুনি কেনেকৈ ঘৰত বহি অনলাইন আপুনি হেচিং স্পেচটো বুক কৰিব পাৰে আপুনি যদি ভিডিঅ'টো আপুনি ভাল লাগিল আপুনি প্লিজ লাইক কৰি দিব যদি কিবা ডাউট আছে আমাৰ ভিডিঅ'টোৰ তলত আপুনি কমেণ্ট ছেকশ্যন আছে তাত গৈ আপুনি প্লিজ মেনশ্যন কৰি দিব কিবা
আপোনাৰ এডভাইচ কিবা ছাজেশ্যন কিবা ভাল পাইছে কিবা বেয়া পাইছে যদি সেইটো ফিল হৈছে আপুনি সেইটো টাইপ কৰি দিব আৰু এইটো আমাৰ N4U ইউটিউব চেনেল প্লিজ এইটো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ আমি ভৱিষ্যতে আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত ধন্যবাদ